নমস্কাৰ। আজি 13 মে দেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। এই ধৰণৰ খবৰবোৰ নিতৌ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। মুখ্যমন্ত্ৰী শপত গ্ৰহণ কৰি হিমন্ত বিশ্ব শৰ্মাক দেখা গ'ল একশ্যন মোডত। ৰাজ্যৰ লাখ লাখ লোকৰ বাবে প্ৰথম কেবিনেটত গ্ৰহণ কৰিছে কেইবাটাও ডাঙৰ সিদ্ধান্ত। প্ৰথম কেবিনেটত 24টা বৃহৎ ঘোষণা হিমন্ত বিশ্ব শৰ্মাৰ। ৰাজ্যৰ প্ৰথমখন বিধানসভা অধিৱেশনত আহি আছে UCC। অতি শীঘ্ৰেই অসমত বলবৎ হ'ব UCC। 4টা গুৰুত্বপূৰ্ণ বিষয়ত কঠোৰ হ'ব ৰাজ্য চৰকাৰ। UCC বলবৎ ৰাজ্যত কোনো কৰিব নোৱাৰিব বহু বিবাহ। সম্পত্তি অধিকাৰৰ ক্ষেত্ৰতো থাকিব সমান অধিকাৰ। এতিয়াৰ পৰা পৈতৃক সম্পত্তিৰ ওপৰত সমানে অধিকাৰ থাকিব ল'ৰা আৰু ছোৱালীৰ। দেশত UCC বলবৎ হ'লে বন্ধ হ'ব লিভিং ৰিলেশ্যনশ্বিপ। আজি প্ৰথমখন কেবিনেটত হিমন্ত বিশ্ব শৰ্মাই গ্ৰহণ কৰে আন এটা ডাঙৰ সিদ্ধান্ত। ৰাজ্যৰ লাখ লাখ বাহন গৰাক লৈ আহি পৰিছে ডাঙৰ খবৰ। আজিৰ পৰা অসমৰ ৰাজপথত চলিব নোৱাৰিব 15 বছৰৰ পুৰণি যান বাহন। সকলো 15 বছৰ পুৰণি যান বাহন জব্দৰ সিদ্ধান্ত অসম কেবিনেটৰ। ৰাজপথৰ পৰা জব্দ কৰা হ'ব আপোনাৰ প্ৰিয় বাহনখন। এই মুহূৰ্তত ৰাজ্যৰ লাখ লাখ বাহনগৰাকীৰ বাবে আহি পৰিছে ডাঙৰ খবৰ। পেট্ৰল আৰু ডিজেলৰ 15 পৰা 20 বছৰীয়া পুৰণি গাড়ী বন্ধ কৰিব অসম চৰকাৰে। ইফালে ইন্ধনৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ হিমন্ত বিশ্ব শৰ্মাই লৈছে আৰু এটা ডাঙৰ সিদ্ধান্ত। অহা 6 মাহলৈ কোনো বিদেশী সামগ্ৰী ক্ৰয় নকৰে ৰাজ্য চৰকাৰে। ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে বিদেশত হোৱা আলোচনাত অংশগ্ৰহণৰ সিদ্ধান্ত অসম চৰকাৰৰ। কোনো মন্ত্ৰী বিষয়াই বিদেশ ভ্ৰমণ কৰিব নোৱাৰে। পেট্ৰল ডিজেলৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ মন্ত্ৰী বিধায়কৰ কনভয় হ্ৰাস কৰা হ'ব।